গুড মৰ্নিং। তো ফ্ৰেণ্ডছ আজি বহুতে এটা গুড নিউজ আছে। হঠাৎকৈ আমাৰ দাদা ফোন কৰিছিলে আৰু দাদা আমাৰ এই চাইডেদি দাৰ্জিলিং যাব। তো বৰ্তমান পাইছে নলবাৰীৰ পৰা এইফালে আহি থাকিব। তো আমি পূৰা গা চা ধুই লৈছোঁ আৰু আমাৰ ঘৰৰ যিমান মানুহ আছে সকলোৱে গা চা ধুই লৈছে আৰু দেউতাই সিহঁতৰ দাদাৰ লগত যিমান কেইজন আছে সিহঁতৰ ফ্ৰেণ্ড আৰু মানে এটা গাড়ীত যিমান কেইজন আছে সেই কেইজনৰ কাৰণে কিবা ল'ব। তো সেইকাৰণে আমাৰ ডাঙৰ দাদাক পঠাইছে বজাৰলৈ। বজাৰৰ পৰা চাওঁ কি লৈ আহে। আৰু মই অকল দাদাক কৈছোঁ যে হয় মিঠাই লৈ আহিবা নহয় চিঙৰা লৈ আহিবা, মোৰ পৰা এইটো এক্সট্ৰা হয়। তো ফ্ৰেণ্ডছ এতিয়া আমি ৰেডি হ'ম আৰু চাওক মই গা চা ধুই লৈছোঁ আৰু এতিয়া মই চাহ পানী খাই ল'ম। খাই লোৱাৰ পিছত তো ফ্ৰেণ্ডছ এতিয়া মই চাহখিনি খাই ল'ম। চাহখিনি খাই লোৱাৰ পিছত মানে লকডাউনৰ আগৰ পৰাই দেখা পোৱা নাই আৰু বহুত এক্সাইটেড হৈ আছোঁ ফ্ৰেণ্ডছ দাদাৰ লগত লগ কৰিবৰ কাৰণে। আপোনালোককো যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'খিনি সকলোখিনি মানে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। তো ফ্ৰেণ্ডছ এয়া চাওক আমি ৰেডি হ'লোঁ আৰু বাবু চাওক কি কৰি আছে। আৰু এতিয়া আমি সকলোৱে ঘৰৰ পৰা বাহিৰ হ'ম। তো চাই থাকক। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. And on we'll go. তো ফ্ৰেণ্ডছ আমি ঘৰৰ পৰা ফাইনেলি ওলাই আহিছোঁ আৰু আমি আমাৰ ঘৰৰ যিমান সদস্য আছোঁ সকলোৱে আমি টেম্পুতে ওলাই আহিছোঁ ফ্ৰেণ্ডছ। আৰু আমাৰ দেউতা আগতে ৰ'দত ৰৈ আছে আৰু আমি এতিয়া পাইছোঁ কাজল গাঁও। আৰু দাদাই ফোন কৰিছে আহি পাইছে আৰু আহি পোৱাৰ লগে লগে আমাক ফোন কৰি দিব আৰু ক'ত লগ কৰিব লাগে নালাগে সেইটো জনাই দিব। আৰু এইটো এটা বহুতে লাকত সুযোগ পাইছোঁ ফ্ৰেণ্ডছ, এনেকুৱা সুযোগ কোনেও নাপায় হয়তো। আৰু দাদাই যিহেতু দাৰ্জিলিঙৰ ফালে গৈ আছে তো আমাৰ ঘৰৰ ওচৰতে যাব, সেইকাৰণে সকলোৱে মানে ভাবিলে যে লগ কৰি লওঁ, এটা চান্স যিহেতু পাইছোঁ। আৰু এইটো চাওক বাউণ্ডাৰীৰ ভিতৰত ইয়াতে বহু কেইবাৰ আমাৰ NRC হৈছিলে। আৰু ফ্ৰেণ্ডছ আমি দাদাহঁতৰ কাৰণে এইটো প্ৰে কৰোঁ সিহঁত সকলোৱে যাতে ভালে ভালে থাকক, ভালে ভালে সকলোখিনি হৈ যাওক, সেইটোৱে প্ৰে কৰোঁ। আৰু এইবোৰ চাওক ফ্ৰেণ্ডছ সিহঁতৰ কাৰণে খোৱাৰ কাৰণে কাজু কিচমিচ আম কল ফ্ৰুইট সকলোৰ কাৰণে লোৱা হৈছে আৰু ৰুটি। তো ফ্ৰেণ্ডছ এতিয়া দাদা আকৌ কল কৰিছে, ইয়াতে ৰখিছিলোঁ যে ইয়াতে লগ কৰিব বুলি। তো সেয়া চাওক দেউতাই ইয়াতে ৰখি আছে। তো ইয়াতে লগ কৰাৰ কথা আছিলে। তো এয়া চাওক ফ্ৰেণ্ডছ প্ৰথমতে আপোনালোকে চাই লওক, পিছফালে দেউতা আহি আছে বাইকেদি। আৰু সৰু দাদা ফোন কৰিলে, আকৌ ফোন কৰিলে। ফোন কৰাৰ পিছত ক'লে যে ইহঁতৰ গাড়ী পামচাৰ হৈছে। তো এতিয়া অকণমান আগত দাদাহঁত য'তে আছে তাতে যাব লাগে। আৰু যিহেতু গাড়ীখন পামচাৰ হৈছে সেইকাৰণে অকণমান টাইমটো বেছিকৈ লগ কৰিবৰ কাৰণে বেছিকৈ টাইমটো পাম। তো এয়া চাওক ফ্ৰেণ্ডছ এতিয়া গৈ থাকোঁ আৰু বহুতে এক্সাইটেড হৈ আছোঁ সকলোৱে ফ্ৰেণ্ডছ। আৰু এইটো শিৱ মন্দিৰ হয় ফ্ৰেণ্ডছ, আপোনালোকে চাই লওক। আৰু ফ্ৰেণ্ডছ ৰাতিপুৱাৰ পৰা আজি সকলোৰে কামৰ একো ডিচিপ্লিনে নাই। কোনো ৰকম চাহ পানী খাই আমি সকলোৱে ৰেডি হৈ ঘৰৰ পৰা ওলাই আহিলোঁ। আৰু এতিয়াতো ঘৰত এটা মানুহো নাই, যিমান মানুহ আছিলোঁ আমাৰ ফেমিলি সকলোৱে ওলাই আহিছোঁ। আৰু এতিয়া আপোনালোকে অকণমান ৱেইট কৰক, আমি গৈ আছোঁ আৰু এতিয়াই আমি দাদাহঁতৰ লগ পাম। আৰু এয়া চাওক ফ্ৰেণ্ডছ দাদাহঁত ৱেইট কৰি আছে, আমাৰ কাৰণে ৱেইট কৰি আছিলে। আৰু তো ফ্ৰেণ্ডছ চাই লওক প্ৰথমৰটোৱে দাদাই হয়। আৰু ফ্ৰেণ্ডছ ফ'জ চালে কিমান গৰ্ব ফিল হয় ন।
আমি সকলোৱে ছ'চিয়েল ডিষ্টেঞ্চ মানি চলিছোঁ আৰু আমি দাদাহঁতৰ লগত যে লগ কৰিব আহিছোঁ মেইন কথাটোৱে হ'ল যে ছ'চিয়েল ডিষ্টেঞ্চ মানি চলিব লাগিব ফ্ৰেণ্ডছ আৰু দাদাই সকলোৰে লগত চিনাকি কৰি দিলে এজন এজনকৈ আৰু আমি নমস্কাৰ জনালোঁ আৰু এতিয়া এইখিনি খোৱা বস্তুখিনি দি দিলে আৰু সিহঁতে লৈ গ'লে আৰু এতিয়া সিহঁতে মিলিজুলি সকলোৱে খাব আৰু দাদাও এতিয়া গুচি গ'ল গুচি যোৱাৰ পিছত আকৌ এবাৰ ঘূৰি আহিব আহাৰ পিছত দাদা ল'ৰা বাবুহঁতৰ লগত দূৰৰ পৰাই চেলফি ল'ব আৰু নৱৰ পৰাও চেলফি ল'ব লোৱাৰ পিছত অকণমান কথা পাতিব পতাৰ পিছত আকৌ গুচি যাব তো ফ্ৰেণ্ডছ বহুত বেয়া লাগে তেতিয়া সেই সময়টোতে অকণমান বেয়া লাগে যিকোনো মানুহৰে মানে সেই সময়টোত বেয়াই লাগে তো আমাৰো বেয়া লাগিছে আৰু বিশেষকৈ নৱৰ যিহেতু 4-5 মাহমান হ'ল বিয়া হোৱা তো নৱৰ হয়তো বেছিকৈ বেয়া লাগিছে দাদা আকৌ গুচি গ'ল অলপ সময় দি তো এতিয়া যাব বাই বাই জনাই দিলোঁ আৰু সকলোৱে বাই বাই জনাই দিলে কিন্তু ফাৰ্ষ্টৰ গাড়ীখন সকলোৱে মানে টাটা দিছে কিন্তু মই দেখুৱাব নোৱাৰিলোঁ আপোনালোকক আৰু সিহঁতে গুচি গ'ল তো এতিয়া আমি ঘৰলৈ গৈ আছোঁ ঘৰলৈ যোৱাৰ পিছত অকণমান এটা দোকানত ৰৈ পেপচি কেক চেক খাই পেলাই আকৌ ঘৰলৈ গুচি যাম তো ফ্ৰেণ্ডছ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে মই যিমানখিনি পাৰিলোঁ সিমানখিনি ভিডিঅ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ কিন্তু সম্পূৰ্ণ দেখুৱাব মানে এনেকুৱা ভিডিঅ' কৰি ভাল কৰিলোঁ নে বেয়া কৰিলোঁ প্লিজ ফ্ৰেণ্ডছ আপোনালোকে কমেণ্ট কৰি জনাব তো আজিৰ ভিডিঅ'টো এইখিনিতে মোৰ চেনেলটো যদি লাইক কমেণ্ট শ্বেয়াৰ কৰা নাই তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে তো প্লিজ ফ্ৰেণ্ডছ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো এইখিনিতে আকৌ লগ পাম নেক্সট ভিডিঅ'ত তো আজি বাই বাই আপোনালোকে ভালে থাকক এইটোৱে কামনা কৰোঁ